নমস্কাৰ। অলপ দেৰিকৈ হ'লেও ভিডিঅ'টো বনালোঁ। ইউটিউবত চলি থকা দুটাকৈ অসমৰ চেনেলে সঁচাকৈ আনন্দিত কৰিছে। অসমৰ ডেকা আৰু ডিম্পু বৰুৱাৰ চেনেলে তেওঁলোকলৈ অভিনন্দন জনালোঁ। সুখৰ খবৰ এই দুটা তেওঁলোকৰ মুখৰ পৰা শুনোৱা হওক। নমস্কাৰ বন্ধুসকল, কি খবৰ? তোমালোকৰ কৃপাত মোৰ 100K সাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হ'ল। তাৰ বাবে তোমালোকক বহুত বহুত ধন্যবাদ। সঁচাকৈ তোমালোকক কেনেকৈ যে ধন্যবাদ জনাম ভাবিয়েই পোৱা নাই। অসমৰ এইটো প্ৰথম ৰষ্টিং চেনেল চাগৈ যিটো 100K সাবস্ক্ৰাইবাৰ পাৰ হৈছে। ভাবা নাছিলো তোমালোকে মোক এনেকৈ ইমান হে দোস্ত, মই কি বুলি ধন্যবাদ দিম আজি আপোনালোকক। মই ভাষা বিচাৰি পোৱা নাই যে মই কৰা কষ্টখিনিৰ ফল দিলে। ফল মানে এটা ফল আছে, এটা চিলভাৰ প্লে বটন মোৰ লগত আছেই। এইটো এই চেনেলটোত, ডিম্পু বৰুৱা চেনেলটোৰ। আৰু আজি এটা আহিছে ডিম্পুজ ব্লগটোৰ। চাওক, এইটো আনবক্সিং কৰিব লাগিছিল মই ডিম্পুজ ব্লগত জানো, কিন্তু সেইটো হৈছে এটা ব্লগিং চেনেল। সেইটোত বাৰু কিবা এটা বেলেগ কৰিম, এই দুয়োটা প্লে বটনক লৈ পেলাই কি কৰিম কম শেষত। কিন্তু এইটো চেনেলতে বলক, এইটো চিলভাৰ প্লে বটনৰ আনবক্সিং কৰোঁ। চাওক, অসমত এইটো এটা ৰেকৰ্ড যে এজন মানুহৰ দুটা চিলভাৰ প্লে বটন আপোনালোকৰ বাবে। থেংক ইউ। আনবক্সিং। অসমৰ ডেকা আৰু ডিম্পু বৰুৱাক আন্তৰিক অভিনন্দন জনালোঁ। ব্যক্তিগতভাৱে মই দুয়োকে চিনি নাপাওঁ যদিও তেওঁলোকৰ সকলো ভিডিঅ' মই চাওঁ। বহু কিবাকিবি বুজিব পাৰি আৰু অসমৰ ডেকাৰ যিটো চেনেল আছে ৰষ্ট, ভাল লাগে চাই ভিডিঅ'বোৰ, ভাল লাগে। আৰু ডিম্পু বৰুৱাও ভাল ভিডিঅ' বনায়, ভাল লাগে সকলোৱে। আৰু অসমত থকা বহুকেইটা চেনেল আছে, সকলোকে শুভকামনা জনালোঁ। সকলোৱে আন্তৰিক অভিনন্দন জনালোঁ। সকলোৱে আগবাঢ়ি যাওক, তাৰে কামনাৰে জয় অসম, জয় হিন্দ।